এইভাগে ড্রেন চেন যি আছে এইভাগে বঢ়িয়াকে ড্রেন আছে মস্ত লাম্বা ড্রেন এখন আছে আৰু তাৰমানে দুই চাইডে আমাৰ ড্রেন বনাইছি মানে আজি এতে থাকিম আমি গাইছ ৰ'ব না গাইছ মানে এতে আজি মই নাইট কেম্পিং কৰিম মানে গাইছ এনেকুৱা ধৰণৰ নাইট কেম্পিং কৰিম মানে নাইট কেম্পিং কৰিম গাইছ ইয়াতে থাকিম আজি মানে আপোনালোকে ভিডিঅ'টো শেষক লেন চাওক পুৰা বম ধামাকা পাব আজি এইভাগে ওপৰ দি এতে আমাৰ চলিগেলাই খেলা খেলি আছে আৰু আমাৰ এতে বঢ়িয়া নাইট কেম্পিং কৰিম মানে এতে নকৰোঁ মই মানে এইখান ড্ৰেনত কৰিম মানে সেইখান ড্ৰেনত কৰিম আপোনালোকে কমপ্লিট ভিডিঅ'টো চাওক পুৰা একদম শেষক লেন মজা পাব গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড বইচ আপোনালোকক জনালোঁ ডগিডন ইজ বেক মানে এই ভিডিঅ'টো মই বম ধামাকা ভিডিঅ' হ'ব ধামাকা ভিডিঅ'ৰ বনাৰ আগত মই এটা কথা কৈ লওঁ আপোনালোকক মানে গাইছ এন বইচ চেনেলটোত বহুত দিন ভিডিঅ' অহা নাই কিয়া মই সেইটো এটা বেলেগকৈ ভিডিঅ' বনাই দিম আপোনালোকৰ আগত এন বইচ চেনেলটো কাৰণ মোৰ এটা কাৰণত ভিডিঅ' অহা নাই মানে এন বইচ চেনেলটো মোৰ ৰিম'ট কৰাৰ পিছত মোৰ মুড ভাঙি গৈছে ভিডিঅ' চিডিঅ' বনোৱা সেইকাৰণে মই ভিডিঅ' বনা নাই আজিৰ পৰা এন বইচ চেনেলত পুৰা ধামাকা ভিডিঅ' আহিব আপোনালোকে মৰম দিব এন বইচ চেনেলটোত বলক গাইছ আমি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এন বইচ চেনেলত ভিডিঅ' বনাই আছোঁ পুৰা আপোনালোকে চাব আৰু যদি আপোনালোকে নাচে মই এই চেনেলটোত মই ভিডিঅ' নেদাওঁ মানে গাইছ এতিয়া বলক কেইদিনমান আগত 10-15 দিনমান হ'ল এই ড্ৰেইন বনাইছে মানে আমাৰ মেইন ৰাস্তাত ড্ৰেইন এখন বনাইছে মানে তাৰে তলৰ ভিতৰত সোমাই যাম মানে গোটেই ভিতৰত কাভাৰিং কৰিম আজি মই পুৱা কৰিব চেষ্টা কৰিম আপোনালোকৰ আগত এনেকুৱা এটা চেলেঞ্জ লৈছোঁ আপোনালোকৰ আগত এনেকুৱা এটা চেলেঞ্জ লৈছোঁ মানে আপোনালোকৰ আগত আপোনালোকে ভিডিঅ'টো শেষক লেন চাই থাকক কমপ্লিট আৰু আপোনালোকে ভিডিঅ'টো চাই বম আৰাম পাব আৰু মানে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক জনালোঁ ডগিডন ইজ বেক গাইছ মানে এন বইচ চেনেলটোত বহুত দিন কিয় ভিডিঅ' অহা নাই মই আপোনালোকক মই এটা নতুনকৈ ভিডিঅ' বনাই কিনে ক'ম আৰু আপোনালোকক আৰু একবাৰ কৈছোঁ মানে এন বইচ চেনেলটোত বহুত দিন ভিডিঅ' অহা নাই মই আপোনালোকক চাই কিনে ক'লোঁ আৰু আৰু বহুতে কমেণ্ট কৰি আছিল তো এন বইচ চেনেলত ভিডিঅ' অহা নাই নিতুল ব্লগ চেনেলটো খুলিছোঁ তাতে ভিডিঅ'গিলা দি আছোঁ আপোনালোকে ভাল মৰম দিছে আপোনালোকে আৰু এতিয়া যিয়ে কি নহওক আপোনালোকক মই এতিয়া ড্ৰেইনখন পালোঁ আৰু ড্ৰেইনৰ তলত সোমাই যাই কিনে বঢ়িয়াকৈ বেগছত কিবা কাৰণে লৈছোঁ আৰু ষ্টেণ্ড লৈছোঁ আজি থাকিম তাতে তাৰমানে বঢ়িয়াকৈ আৰু এতিয়া কমপ্লিট ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে পূৰা মৰম দিব ভিডিঅ'গিলাত আৰু চাই থাকক মানে এটা কথা হ'ল গাইছ মানে এই ৰাস্তাটো বহল কৰিব ড্ৰেইন বনাৰ কাৰণ আছে ৰাস্তাটো তাৰমানে বহল কৰিব আৰু ওখ কৰিব আৰু মানে এইভাগে ড্ৰেইন চেন পানী গাইছ মানে এটা কথা কৈ লওঁ আপোনালোকক মানে এইভাগে পোহৰ আছে আৰু এইভাগে আন্ধাৰ হৈছে এইভাগে পোহৰ হৈছে অলপমান মানে জোনাক পোহৰ হৈছে আৰু এতিয়া কথা কওঁ মই কথা হ'ল কি এতিয়া ইয়াতে থাকাটো থাকিব পাৰিম ৰ'ব পানী চানী আছে না এতিয়া ভাল যদি জেগা এটা বিচাৰি পাম তাতে থাকিম আৰু আপোনালোকে পূৰা কমপ্লিট ভিডিঅ'টো চাওক মানে ষ্টেণ্ড আনিছোঁ বঢ়িয়াকৈ আৰু থাম্বনেইল এখন বঢ়িয়াকৈ ল'ব লাগিব আপোনালোকৰ আশীৰ্বাদ আছে এন বইচ চেনেলটোত যাতে এই ভিডিঅ'টোত মানে 1000 ছাবস্ক্ৰাইবাৰকৈ আহি যায় আপোনালোকৰ আশীৰ্বাদ আছে আৰু এই ভিডিঅ'টোত বম ধামাকা ভিডিঅ' আহিব আপোনালোকে চাওক মানে কি ধুনীয়া পানী চানী আছে ইয়াতে পূৰা একদম ধুনীয়া পানী আছে ইয়াতে মানে কি ক'ম এইবিলাক মানে এতিয়া বৰ্তমান বাজিল আমাৰ 2:15 হ'ল মানে 2:15 হ'ল এই মাত্ৰ তো গাইজ 2:15 হ'ল এতিয়া বহুত আৰু বাকী আছে মানে আৰু পোহৰ বা বহুত বাকী আছে 2:15 হ'ল যিহেতু মানে এইভাগে চক পুৰা একদম এইভাগে পোহৰ আছে আৰু এইভাগে চক মানে কি ধুনীয়াকৈ এতিয়া বম ফিলিংছ এটা পাইছোঁ আৰু এইবিলাক বেগ চেগ আনিছোঁ বঢ়িয়াকৈ কাপোৰ চাপোৰ আনিছোঁ আৰু আমাৰ ষ্টেণ্ড আছে বঢ়িয়াকৈ ফটো চটো উঠি আছোঁ আমি আৰু বহুতে মানে কমেণ্ট কৰি আছিল তো আণ্ডাৰগ্ৰাউণ্ডৰো ভিডিঅ' লাগে তো এন বইচৰ মই বহুত দিন ভিডিঅ' দিব পৰা নাই মই ক্লিপ এটা কৈছোঁ আপোনালোকক এন বইচৰ বিষয়ে কি হৈছিল আপোনালোকক চবখিনি কৈছোঁ ৰ'ব মই এতে ক'ম এই ক্লিপতে ক'ম আপোনালোকে নাওমান ভালকৈ কাটি আহিব মানে গাইছ মানে এতিয়া বৰ্তমান বঢ়িয়াকৈ বহি ল'লোঁ মই আৰু কৰি দিয়াৰ পিছত মোৰো দুখ লাগিছে এতিয়া মনিটাইজ কৰি দিব দেচোন ৱাচ টাইম কমপ্লিট কৰিব দিছে মোক ৱাচ টাইম কমপ্লিট কৰাৰ পিছত মই এতিয়া মনিটাইজ কৰিম আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰি যাব আৰু এতিয়া মই বঢ়িয়াকৈ ভিডিঅ' বনাওঁ এতিয়া বলক
গাইছ মানে যিহেতু ইয়াতে আছোঁ মই ইয়াতে বঢ়িয়াকৈ আমাৰ বাছা আছে বাছা ওলাই নাই মানে কি ক'ম আৰু ভয়ে লাগে আৰু মানে এবাগে আন্ধাৰ হৈছে আৰু মোৰ চেণ্ডেল টেণ্ডেল পৰি আছে এইবিলাক পোহৰ মোবাইল আনিছোঁ 2টা মোবাইল আনিছোঁ এইটো বৰ্মান মোবাইলটো আনিছোঁ আৰু মানে এতিয়া মই এইবিলাক কম্বল চম্বল আছে বেগ চেগ আছে এতিয়া কি ক'ম মানে এতিয়া ভিডিঅ' চিডিঅ' বনাই আছোঁ এতিয়া মই ঘুমে যাওঁ আপোনালোকে চাওক মানে এতিয়া মই বৰ্তমান ঘুমাওঁ আৰু ঘুমাওঁ আপোনালোকে চাওক মানে মই ঘুমাওঁ এতিয়া আৰু কালি ৰাতিপুৱাই লগ পাই আছোঁ আপোনালোকৰ আগত পুৰা একদম মই এতিয়া ঘুমটি মাৰোঁ তো বাই বাই এইখিনিয়ে আৰু পুৰা এতিয়া ঘুমটি মাৰোঁ আপোনালোকে চাওক এটা নাই 3:12 আৰু গাইছ মানে পোহৰ হ'ল এতিয়া বৰ্তমান পোহৰ হ'ল আৰু এতিয়া এবাগে যাম এবাগে মই তাৰমানে ওলাইছিলোঁ বাটত আৰু মই তাৰমানে সোমাই আহিছোঁ বেগ আনবা যাওঁ মই বেগটো আনবা যাওঁ এতিয়া ভিতৰত সোমাই আছে বেগটো পূৰা ইয়াতে পোহৰ কৰি দিলোঁ মানে মই মোটামুটি 4টা বজাৰ পৰা মই টোপনি মাৰা নাই মই বাহিৰত ওলাই আহি কিনে পোহৰ হৈছিতো যিহেতু পোহৰ হৈছে 4টা বজাত ওলাই আহি কিনে নাই বহি আছোঁ ইয়াতে এতিয়া মই বেগটো আনবা যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক কমপ্লিট ভিডিঅ'টো ঘৰক লেগি যোৱাক লেগি দেখাই দিম আপোনালোকে চাওক ভিডিঅ'টো কেনাই পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা যদি চেলেঞ্জৰ ভিডিঅ' লাগে নেক্সট ভিডিঅ'ত পাৰ্ট 2ত মই বঢ়িয়াকৈ ধামাকা পূৰা একদম লাইভ ভিডিঅ' দেখাই দিম আপোনালোকৰ আগত আপোনালোকে ফুল এনজয় পাব পূৰা একদম গাইছ এই ভিডিঅ'টোত বহুতখিনি মৰম দিব আপোনালোকে আৰু এই ভিডিঅ'টো পাৰে যদি আপোনালোকে শ্বেয়াৰ কৰি দিব অলপমান লগৰ লগত তো এতিয়া এইখিনি এতিয়া মই ঘৰত যাওঁ বেগটো আনবা যাওঁ ভিতৰত দেখিম এবাগে বেগ আনবা যাওঁ এতিয়া মই ইয়াৰ ভিডিঅ' চিডিঅ' নাবনাওঁ ঘৰত যাই মই ভিডিঅ'টো বনাম মানে চকুৰ দুটা মোৰ অলপ টানি নিছে ঘৰত যাই টোপনি মাৰিম এতিয়া ভিডিঅ'টো এইখিনিত চাই থাকক আৰু কি হয় দেখা যাব আৰু গাইছে এনেকৈ ঘৰত আহি গ'লোঁ মই এতিয়া বৰ্তমান এতিয়া মই বিচনাত ঘুমাং আৰু মানে এতিয়া বঢ়িয়াকৈ কম্বল চম্বল উল্টাই থৈ আছে মই ঘুমাং এতিয়া বৰ্তমান আৰু এতিয়া ভিডিঅ'টো এইখিনিতে অফ কৰি থৈ দিওঁ মই আৰু মই উঠাৰ পিছত মই দেখি আছোঁ আপোনালোকৰ আগত গাইছ মানে এনেকৈ আহি গ'লোঁ মই মানে এতিয়া বঢ়িয়াকৈ আমি ঘৰত আছোঁ আৰু মানে টোপনিৰ পৰা উঠি আহিলোঁ মই মানে তাৰ পৰা আহিলোঁ ফাৰ্ষ্ট আহি কিনে মই ঘৰত টোপনি মাৰিলোঁ আৰু মানে মই এই ভিডিঅ'টো যি বনালোঁ মই এই ভিডিঅ'টো বনোৱাৰ কাৰণে মোক গালি পাৰি আছে মানে ঘৰতে গালি পাৰি আছে মানে সেইখিনি জেগা বহুত বেয়া জেগা আৰু এনেকুৱা ভিডিঅ' যদি লাগে কমেণ্ট নকৰিব যদিও লাগে মোক ক'ব একবাৰ মই যদি বনাব পাৰোঁ চেষ্টা কৰিম আপোনালোকে বহুতে মোক কৈ আছিল তো ভিডিঅ' আনা এনেকুৱা কনচেপ্ট লৈ কিনে মই ভিডিঅ' এটা বনাইছোঁ কণ্টেণ্ট লৈ কিনে এনেকুৱা এটা ভিডিঅ' বনাইছোঁ কণ্টেণ্ট লৈ কিনে এটা এনেকুৱা ভিডিঅ' বনাতকৈ মই এটা ভাল ভিডিঅ' বনাই দিম আপোনালোকৰ আগত আপোনালোকে এনেকুৱাকৈ নকৰিব যি ভিডিঅ' লাগে মানে কি জানা এনবয় চেনেলটো মই বহুতে ভিডিঅ' আনাই কৈছে মোক কালিও কৈছে মানে সেইকাৰণে মই ভাবিছোঁ ভিডিঅ' এটা বনাওঁ মানে মোক ঘৰত গালি পাৰিছে মা দেউতাই গালি পাৰিছে মোক এনেকুৱা ভিডিঅ' মানে সেইখিনি জেগাত বহুত এক্সিডেণ্ট হৈছে মানে কালভাৰটোৰ জেগাত সেইখিনিত বহুত এক্সিডেণ্ট হৈছে মানে ড্ৰেইনৰ তলত ভিডিঅ'টো বনাব লগা নাছিল মানে ড্ৰেইনৰ তলত বনাৰ এটাই কাৰণ আছিল মানে ড্ৰেইনৰ তলত মোৰ এটাই উদ্দেশ্য আছিল মানে কি হৈছিল মই আপোনালোকক ভালদৰে বুজাই কৈছোঁ মই এটা বেলেগ ভিডিঅ'ত মানে ট্ৰেইনৰ ভিডিঅ' এটা মই বুজাই কিনে কৈছোঁ এতিয়া মোক গালি পাৰিছে আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো চাই কেনাই পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ভিডিঅ' মই নেদাওঁ আৰু গালিটো পাৰিছে যি কি নহওক গালি পাৰাৰ কাৰণে মই আপোনালোকৰ আগত বনাইছোঁ হ'লেও ভিডিঅ'টো দিম আপলোড আপোনালোকে চাব আপোনালোকে মৰম দিব আৰু যদিও ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম আৰু এতিয়া এইমাত্ৰ টোপনিৰ পৰা উঠি কিনে মুখ চুখ ধুই কিনে আপোনালোকৰ আগত কথা পাতি আছোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু আপোনালোকক জনালোঁ ডগিডন ইজ বেড কেনাই ভিডিঅ'টো চাই কেনাই পালে কমেণ্ট বক্সত জনাব আৰু গাইছ মোৰ কাৰণে সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ মানে বিহু আহি আছে আৰু শুভেচ্ছা দেনাই তো আহি আছে তো বিহুৰ ভিডিঅ' পাব আপোনালোকে আৰু গাইছ মই এটা কথা কওঁ মানে এনেকুৱা ভিডিঅ' যদি কমেণ্ট কৰে অলপ ভাবি চিন্তি কমেণ্ট কৰিব কমেণ্টটোত এই ভিডিঅ'টোত আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰোঁ যদি আৰু এটা মোৰ এণ্ট্ৰি এটা আছে এই এণ্ট্ৰিটো মাৰি আছোঁ চাই থাকক একদম জয় আই অসম নেক্সট ভিডিঅ'ত লগ পাম আৰু নতুন সৈতে এটা